Hello friends, welcome to Gyan Cook. আজি আমি Assamese book part 16 আলোচনা কৰিম. So let's start the video. So the first question is, who was the author of Hemkosh? Hemkoshৰ লিখক কোন আছিল? Answer, হেমচন্দ্ৰ বৰুৱা. হেমচন্দ্ৰ বৰুৱা আছিল হেমকোষ অভিধানৰ লিখক. Next question, what was the first modern biography in Assamese? অসমীয়াৰ প্ৰথমখন আধুনিক জীৱনীমূলক গ্ৰন্থ কি? Answer, আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ written by গুণাভিৰাম বৰুৱা. আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ নামৰ যিখন জীৱনী সেই জীৱনীখন আছিল অসমীয়া ভাষাৰ প্ৰথমখন মডাৰ্ণ বায়োগ্ৰাফি বা আধুনিক জীৱনীমূলক পুথি আৰু এইখন লিখিছিল গুণাভিৰাম বৰুৱাই. মনত ৰাখিব এইটো. নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? আনচাৰ, চন্দ্ৰ কুমাৰ আগৰৱালা. চন্দ্ৰ কুমাৰ আগৰৱালা আছিল জোনাকীৰ প্ৰথম সম্পাদক. নেক্সট কুৱেশ্যন, when জোনাকী was published? জোনাকী আলোচনীখন কেতিয়া পাব্লিছড হৈছিল? আনচাৰ, in 1889 আৰু 1889 চনত জোনাকী আলোচনীখন প্ৰকাশিত হৈছিল. নেক্সট কুৱেশ্যন, what was the first romantic poem in Assamese? অসমীয়াৰ প্ৰথম ৰোমান্টিক কবিতাটো কি আছিল? আনচাৰ, বনকুঁৱৰী. বনকুঁৱৰী আছিল অসমীয়া প্ৰথম ৰোমান্টিক কবিতা written by চন্দ্ৰ কুমাৰ আগৰৱালা. আৰু চন্দ্ৰ কুমাৰ আগৰৱালাই এই বনকুঁৱৰী নামৰ কবিতাটি লিখিছিল. নেক্সট কুৱেশ্যন, হু ৰট দ্য বুকছ প্ৰতিমা এণ্ড বীন বৈৰাগী? বীন বৈৰাগী আৰু প্ৰতিমা এই যি দুখন কিতাপ আছিল এই কিতাপ দুখন কোনে লিখিছিল? আনচাৰ, চন্দ্ৰ কুমাৰ আগৰৱালা. চন্দ্ৰ কুমাৰ আগৰৱালাই প্ৰতিমা আৰু বীন বৈৰাগী নামৰ কিতাপ দুখন লিখিছিল. নেক্সট কুৱেশ্যন, হু আৰ দ্য ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় বা কোন কেইজনক কোৱা হয়? আনচাৰ, চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা এণ্ড হেমচন্দ্ৰ গোস্বামী. চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়. নেক্সট কুৱেশ্যন, হু ৰট দ্য পয়েম প্ৰিয়তমাৰ চিঠি? প্ৰিয়তমাৰ চিঠি নামৰ কবিতাটো কোনে লিখিছিল? আনচাৰ, হেমচন্দ্ৰ গোস্বামী. হেমচন্দ্ৰ গোস্বামীয়ে প্ৰিয়তমাৰ চিঠি নামৰ কবিতাটি লিখিছিল. নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ চনেট? প্ৰথম অসমীয়া চনেটটোৰ নাম কি বা চনেট কবিতাটোৰ নাম কি? আনচাৰ, প্ৰিয়তমাৰ চিঠি. এই হেমচন্দ্ৰ গোস্বামীয়ে লিখা প্ৰিয়তমাৰ চিঠি নামৰ কবিতাটোৱে হ'ল প্ৰথম অসমীয়া চনেট কবিতা. নেক্সট কুৱেশ্যন, হু ন'ন এজ পয়েট অফ জ্ঞানমালিনী? কাক জ্ঞানমালিনী কবি বুলি কোৱা হয়? আনচাৰ, মফিজুদ্দিন আহমেদ হাজৰিকা. মফিজুদ্দিন আহমেদ হাজৰিকাক জ্ঞানমালিনী কবি বুলি জনা যায় বা জ্ঞানমালিনী কবি বুলি কোৱা হয়. নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ ভাঙনি কোঁৱৰ? কাক ভাঙনি কোঁৱৰ নামেৰে জনা যায়? আনচাৰ, আনন্দ চন্দ্ৰ আগৰৱালা. আনন্দ চন্দ্ৰ আগৰৱালাক ভাঙনি কোঁৱৰ নামেৰে অসমীয়া সাহিত্যত জনা যায়. নেক্সট কুৱেশ্যন, হু ট্ৰান্সলেটেড ওমৰ খায়ামছ মাষ্টাৰপিচ ৰুবায়াট ইনটু আছামিজ? কোনে ওমৰ খায়ামৰ মাষ্টাৰপিচ ৰুবায়াটক অসমীয়ালৈ অনুবাদ কৰিছিল? আনচাৰ, যতীন্দ্ৰনাথ দুৱৰা. যতীন্দ্ৰনাথ দুৱৰাই ওমৰ খায়ামৰ মাষ্টাৰপিচ ৰুবায়াটক অসমীয়ালৈ অনুবাদ কৰিছিল. আৰু কি নামেৰে অনুবাদ কৰিছিল অসমীয়ালৈ? ওমৰ তীৰ্থ. ওমৰ তীৰ্থ নামেৰে তেওঁ অসমীয়ালৈ অনুবাদ কৰিছিল. নেক্সট, নলিনীৱালা দেৱীজ বেষ্ট ৱৰ্কছ আৰ? নলিনীৱালা দেৱীৰ মুখ্য তেওঁৰ ৰচনাসমূহ হ'ল সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি এণ্ড অলকানন্দা. সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি আৰু অলকানন্দা এইকেইখন হ'ল নলিনীৱালা দেৱীৰ শ্ৰেষ্ঠ কৰ্মৰাজি. নেক্সট কুৱেশ্যন, হু ন'ন এজ অগ্নিকবি? অগ্নিকবি নামেৰে কাক জনা যায়? আনচাৰ, কমলাকান্ত ভট্টাচাৰ্য. কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি নামেৰে জনা যায়. মনত ৰাখিব, ইম্পৰ্টেণ্ট. নেক্সট, অভিনচাৰ্য. অভিনচাৰ্য হিচাপে কাক জনা যায়? ব্ৰজনাথ শৰ্মা. ব্ৰজনাথ শৰ্মাক অভিনচাৰ্য হিচাপে জনা যায়. নেক্সট, অসম কেশৰী. অসম কেশৰী হিচাপে কাক জনা যায়? অম্বিকাগিৰি ৰায়চৌধুৰী. নেক্সট, অতীন্দ্ৰবাদী কবি. অতীন্দ্ৰবাদী কবি হিচাপে কাক জনা যায়? নলিনীৱালা দেৱী. নেক্সট, বাগ্মীবৰ. বাগ্মীবৰ হিচাপে কাক জনা যায়? নীলমণি ফুকন.
নেক্সট বিদ্ৰোহী কবি হিচাপে প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি হিচাপে জনা যায়। নেক্সট বিহগী কবি ৰঘুনাথ চৌধুৰী। বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী। বিপ্লৱী আৰু বিদ্ৰোহী এই দুইটা কবি নামেৰে জনা যায় প্ৰসন্নলাল চৌধুৰীক। বিদ্ৰোহী কবি আৰু বিপ্লৱী কবি মনত ৰাখিব এইটো। নেক্সট বীৰবালা হিচাপে কাক জনা যায়? কনকলতা বৰুৱাক। বীৰবালা বুলি কনকলতা বৰুৱাক জনা যায়। নেক্সট বনকোঁৱৰ বুলি কাক জনা যায়? আনন্দীৰাম দাসক বনকোঁৱৰ বুলি জনা যায়। নেক্সট বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। নেক্সট দেশভক্ত বুলি কাক জনা যায়? তৰুণৰাম ফুকন। নেক্সট ধনী কবি বুলি কাক জনা যায়? বিনন্দ চন্দ্ৰ বৰুৱা। এইটো মনত ৰাখিব। নেক্সট গীতি কবি বুলি কাক জনা যায়? পাৰ্বতী প্ৰসাদ বৰুৱাক। নেক্সট জননায়ক বুলি কাক জনা যায়? দেৱেশ্বৰ শৰ্মা। নেক্সট কৰমবীৰ বুলি কাক জনা যায়? নবীন চন্দ্ৰ বৰদলৈক কৰমবীৰ বুলি জনা যায়। নেক্সট কবিতা কোঁৱৰ বুলি কাক জনা যায়? অম্বেশ্বৰ চেতিয়া ফুকনক কবিতা কোঁৱৰ বুলি জনা যায়। ককা বুলি কাক জনা যায়? নীলমণি ফুকনক অসমীয়া সাহিত্যত কি বুলি জনা যায়? ককা বুলি। নেক্সট লৌহ মানৱ বুলি কাক জনা যায়? বিষ্ণুৰাম মেধিক জনা যায়। এইখিনিতে মনত ৰাখিব যে আমাৰ লৌহ পুৰুষ বুলি কিন্তু বিষ্ণুৰাম মেধি নহয়। যদি লৌহ পুৰুষ সোধে তেতিয়া আমাৰ হ'ব চৰ্দাৰ বল্লভ ভাই পেটেলক কি বুলি জনা যায়? লৌহ পুৰুষ। আনহাতে লৌহ মানৱ বুলি আমাৰ অসমৰ বিষ্ণুৰাম মেধিক জনা যায়। এইটো কনফিউজ নহ'ব। নেক্সট লোকবন্ধু বুলি কাক জনা যায়? ডক্টৰ ভুৱনেশ্বৰ বৰুৱাক লোকবন্ধু নামেৰে জনা যায়। নেক্সট লোকনায়ক বুলি কাক জনা যায়? অমিয় কুমাৰ দাস। নেক্সট লোকপ্ৰাণ বুলি কাক জনা যায়? মতিৰাম বৰাক মনত ৰাখিব। নেক্সট লুইত কোঁৱৰ বুলি কাক জনা যায়? ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি জনা যায়। নেক্সট নটসূৰ্য বুলি কাক জনা যায়? ফণী শৰ্মাক নটসূৰ্য বুলি জনা যায়। নেক্সট নাট্য প্ৰভাকৰ বুলি কাক জনা যায়? সত্যপ্ৰসাদ বৰুৱাক নাট্য প্ৰভাকৰ বুলি জনা যায়। নেক্সট নিজৰাৰ কবি বুলি কাক জনা যায়? শৈলধৰ ৰাজখোৱাক নিজৰাৰ কবি বুলি জনা যায়। নেক্সট পাপৰিৰ কবি বুলি কাক জনা যায়? গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি জনা যায়। নেক্সট প্ৰতিমাৰ খনিকৰ বুলি কাক জনা যায়? চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। নেক্সট প্ৰেম আৰু ৰদালিৰ কবি হিচাপে কাক জনা যায়? হীৰেণ ভট্টাচাৰ্য। নেক্সট ৰসৰাজ বুলি কাক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা। এইটো সকলোৱে জানেই। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ আৰু সাহিত্যৰথী এই দুটা উপাধিৰে জনা যায়। নেক্সট সংগীতাচাৰ্য বুলি কাক জনা যায়? লক্ষ্মীৰাম বৰুৱা। নেক্সট শেৱালী কবি বুলি কাক জনা যায়? ৰত্নকান্ত বৰকাকতিক শেৱালী কবি বুলি কোৱা হয়। নেক্সট সাহিত্য ৰত্ন বুলি কাক কোৱা হয়? চন্দ্ৰধৰ বৰুৱাক সাহিত্য ৰত্ন বুলি জনা যায় বা কোৱা হয়। নেক্সট সিংহ পুৰুষ বুলি কাক কোৱা হয়? ৰাধা গোবিন্দ বৰুৱাক সিংহ পুৰুষ হিচাপে জনা যায়। নেক্সট শোণিত কোঁৱৰ হিচাপে কাক জনা যায়? গজেন বৰুৱাক শোণিত কোঁৱৰ হিচাপে জনা যায়। নেক্সট ত্যাগবীৰ বুলি কাক কোৱা হয়? হেমচন্দ্ৰ বৰুৱাক ত্যাগবীৰ বুলি কোৱা হয়। নেক্সট উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ৰজনীকান্ত বৰদলৈ মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট। ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলি কোৱা হয়। নেক্সট ইন্দ্ৰধনুৰ কবি বুলি কাক কোৱা হয়? ডিম্বেশ্বৰ নেওগক ইন্দ্ৰধনুৰ কবি বুলি কোৱা হয়। নেক্সট তপোবনৰ কবি বুলি কাক কোৱা হয়? অতুল চন্দ্ৰ
অতুল চন্দ্ৰ হাজৰিকাক তপোবনৰ কবি বুলি কোৱা হয়, মনত ৰাখিব। নেক্সট, বকুল বনৰ কবি বুলি কাক কোৱা হয়? আনন্দ চন্দ্ৰ বৰুৱাক, মনত ৰাখিব। আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি বুলি কোৱা হয়। চ' আজিলৈ এইটো পাৰ্টত ইমানেই। আমি আকৌ লগ পাম নেক্সট পাৰ্টত। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।